এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী, যেটো কাহিনী শুনিলে বা দেখিলে আপোনাৰো চকুলো নিগৰিব। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ কেহেৰুখন্দা গাঁও পঞ্চায়তৰ অন্তৰ্গত কঠলুপথাৰ গাঁৱৰ এটি ৫জনীয়া দুখীয়া পৰিয়াল। এই পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অন্ধকাৰ, কাৰণ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ১৬ বছৰীয়া যুৱকজন আজি শয্যাগত। উল্লেখ্য যে কঠলুপথাৰ গাঁৱৰ বাসিন্দা নুৰ আমিন হুছেইন আজিৰে পৰা ৪ বছৰ পূৰ্বে পিতৃ স্বৰ্গীয় বিলাল হুছেইনৰ মৃত্যুৰ পিছত ১২ বছৰ বয়সতেই মাতৃ আৰু ৩ ভগ্নীৰ দায়িত্ব লৈ পঢ়া শুনা সামৰি দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল। কিন্তু যোৱা ২১ জুলাই তাৰিখে এজন বন্ধুৰ সৈতে বাইকেৰে ঠেলামৰালৈ গৈ ঘূৰি আহোঁতে কেহেৰুখন্দা আৰু বেলচিৰি সংযোগী পথত বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে থকা পকী খুঁটাত খুন্দা মৰাত পিছফালে বহি থকা নুৰ আমিন ছিটিকি পৰাত মগজুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত গাঁৱৰ ৰাইজে আৰ্থিক বৰঙণি দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিছত মগজুৰ অস্ত্ৰোপচাৰ কৰে যদিও আজিও নুৰ আমিন সুস্থ হৈ উঠা নাই। মাত বোল কৰিবও নোৱাৰে আৰু উঠিবও নোৱাৰে। শয্যাগত অৱস্থাত নুৰ আমিন। পৰিয়ালটোৰ বিষয়ে মানে এইটোৱেই ক'ম আৰু যে ধৰক এতিয়া ৩টা ভনীয়েক আছে, মাক আছে, তাক লৈ পেলাই ৫জন পৰিয়াল। এই পৰিয়ালটোক পোহপাল এই ল'ৰাজনীক টুকটাক কাম কৰি পেলাই দি আছিলে আৰু কণ্ট্ৰলৰ চাউল অলপ পাই আছিলে। সেইখিনি চাউলেৰে যেনে তেনে কৰি ৰুটি চলি আছিলে। তো যিহেতু মাহৰ ২১ তাৰিখত এক্সিডেণ্টটো হৈছিলে ৩টা বজাত। তাতে মানে এনেকুৱা অৱস্থা যে তাক যে মেডিকেলত নি পেলাই চিকিৎসাটো কৰাব এনেকুৱা অৱস্থা নাই। ৰাইজে বহুত সহায় সহযোগ কৰি চান্দা বৰঙণি কৰি মোটামুটি এতিয়া ধৰক মাত বোলবিলাক কৰিব পাৰে, অপাৰেশ্যনটো হৈছে। পৰিয়াল তথা স্থানীয় ৰাইজে নুৰ আমিনৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰ, মুখ্যমন্ত্ৰী তথা বিধায়ক অশোক সিংঘালক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজন শয্যাগত হোৱাত পৰিয়ালটো অৰ্ধ অনাহাৰে কটাব লগা হৈছে। এতিয়া আৰু একো ৰাস্তা নাই যে সিহঁতে কৰিব পৰা যে ১০ টকা এটা দিব, তেনেকুৱা মানে ৰাস্তা নাই। আমি এইটোৱে অসম চৰকাৰৰ ওচৰত আহ্বান কৰিছোঁ, যোৰহাটেৰে ক্ষমা খুজিছোঁ, যাতে তেখেতক উচ্চ চিকিৎসাৰ বাবে তেখেতক সহায় কৰে। আৰু যিমান ডাঙৰ ডাঙৰ মানুহ আছে তেখেতকো আমি অনুৰোধ কৰিছোঁ, যোৰহাট কৰিছোঁ, তেখেতেও যাতে যিমান যি পাৰে সেইটো হিচাপতে মানে তেখেতক সহায় সহযোগ কৰে, কৰি পেলাই যাতে ল'ৰাটো ভাল হয়, সেইটো ভালভাৱে মই সিহঁতক কামনা কৰি যোৰহাট কৰিছোঁ আমি। কিন্তু হ'লেও আমি কিবা মানে বিধায়ক অশোক সিংঘাল ডাঙৰীয়া চাহাবৰ পৰা আমি কিবা অভিযোগ পোৱা নাই। তেখেতে কৈছে দিম, মানে তেখেতৰ লগত আমি ডাইৰেক্টলি কথা পতা নাই। মই গুৱাহাটীতে আছিলোঁ, আমাৰ ইয়াৰ পৰা 2বাৰমান মানুহ গৈছিলে, কিন্তু তেনেকুৱা মানে আমি সঁহাৰি পোৱা নাই। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।